পাৰটোৰ লোমখিনি আগতে গুচাই ল'লে, তাৰপিছত যি সৰু সৰু লোম আছিলে সেইখিনি পুৰি দিছে। এয়া কলফুল হয়, কলফুলটো কাটি ইয়াতে নিমখ মিঠাতেল দি সানি থৈ দিয়া হৈছে। এয়া পাৰৰ মাংসৰে বনাবৰ কাৰণে। পাৰ মাংসত দিবৰ কাৰণে মই 3টা পিঁয়াজ বাকলি গুচাই ল'লোঁ। পাৰ মাংসখিনি কাটি হ'ল। এয়া জালুকৰ গুড়া হয়। কলফুল, বিলাহী আৰু পিঁয়াজ একেলগে ভাজি ল'লোঁ। এইখিনি পিচিম তাৰপিছত। জিৰা অকণমান দি দিলোঁ। পাৰ মাংসখিনি এতিয়া ভাজি ল'ম। কলফুল, পিঁয়াজখিনি এতিয়া পিচি ল'ম। কলডিল আৰু পিঁয়াজ পিচি লৈছিলোঁ। দি দিলোঁ অকণমান। কলফুলেৰে বনোৱা পাৰ মাংস।